হেল্ল' ফ্ৰেণ্ড, মই জন্মনি আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে এটা ভাপত দিয়া পিঠাৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু লগতে মোৰ বহুত প্ৰিয় এই ৰেচিপিটো, সেইকাৰণে আজি মই বনাই খাওঁ বুলি ভাবিলোঁ। ৰেচিপিটো বনাই খাবলৈ খুবেই সহজ, খুব কম সময়ৰ ভিতৰতে বনাই খাব পাৰি। ব্ৰেকফাষ্টতো আপোনালোকে বনাই খাব পাৰিব। এই ৰেচিপিটো সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ, কিন্তু মই আজি প্ৰেছাৰ কুকাৰত বনাম। চাওঁচোন বলক কেনেকৈনো মই ৰেচিপিটো বনাইছোঁ। ভাপত দিয়া পিঠা বনাবৰ কাৰণে মেইন বস্তুটোৱে হৈছে পিঠাগুড়ি। সেইকাৰণে মই 3 টেমা চাউল লৈছোঁ। এয়া মই চাউলখিনি ৰাতিয়ে তিয়াই থৈছোঁ, তেতিয়া ৰাতিপুৱালৈ কোমল হৈ থাকিব। চাউলখিনি কোমলি গৈছে ধুনীয়াকৈ। এতিয়া পানীৰ পৰা টুকি ল'ব লাগিব চাউলখিনি, তাৰপিছত অলপ সময়ৰ কাৰণে মই ৰ'দত দি দিম। এয়া চাউলখিনি ৰ'দত দিয়াৰ পিছত ধুনীয়াকৈ শুকাই গৈছে। মিক্সিত খুন্দিব লাগিব, সেইকাৰণে ভালদৰে শুকুৱাই লৈছোঁ। মিক্সি বাতিত অলপ অলপকৈ চাউল লৈ পেলাই এতিয়া মই গুড়ি কৰি ল'ম। গোটেইখিনি একেবাৰে গুড়ি কৰিব নোৱাৰি, আপোনালোকে পাৰিলে ঢেঁকীতে খুন্দি ল'ব পাৰিব। এয়া মই মিক্সিত চাউলখিনি গুড়ি কৰি লৈছোঁ। এয়া খুব ধুনীয়াকৈ গুড়ি হৈ গৈছে চাউলখিনি। গোটেই চাউলখিনি গুড়ি কৰি ল'লোঁ। পিঠাগুড়িখিনি এতিয়া মই ভালদৰে চালি ল'ম। পিঠাগুড়িখিনি চালিবৰ কাৰণে মই এখন ডলা লৈছোঁ আৰু লগতে এখন ঘন চালনী লৈছোঁ। এতিয়া পিঠাগুড়িখিনি মই ভালদৰে চালি লৈছোঁ। পিঠাগুড়িখিনি চালি ল'লে খুব ধুনীয়া মিহি হৈ ওলায় পিঠাগুড়িখিনি। মই গোটেইখিনি পিঠাগুড়ি ভালদৰে চালি ল'লোঁ। মই পিঠাটো নাৰিকল দি বনাম, সেইকাৰণে ইয়াত 2টা শুকান নাৰিকল লৈছোঁ। এতিয়া কলা অংশটো ভালদৰে মই গুচাই ল'ম। নাৰিকলটো শুকান কাৰণে মই অলপ সময় পানীত তিয়াই ৰাখিছিলোঁ। নাৰিকলখিনি সৰু সৰুকৈ কাটি লৈছোঁ, তেতিয়া মিক্সিত গুড়ি কৰিবলৈ ভাল হয়। এতিয়া মিক্সিত নাৰিকলখিনি গুড়ি কৰি ল'ম। এয়া নাৰিকলখিনি গুড়ি কৰি ল'লোঁ। নাৰিকলখিনি ভাজিবৰ কাৰণে মই গেছত কেৰাহীটো পাতি দিছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছতে নাৰিকলখিনি দি দিলোঁ। এয়া নাৰিকলখিনি ভাজি আছোঁ। এতিয়া কাটি লোৱা মিঠৈখিনি দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে ভাজি লওঁ অলপ সময়ৰ কাৰণে। মিঠৈ আৰু নাৰিকলখিনি ভাজি হৈ গ'ল। এতিয়া মই এখন প্লেটত উলিয়াই ল'ম। এয়া এখন প্লেটত উলিয়াই ল'লোঁ। এতিয়া অলপ সময় ঠাণ্ডা কৰি ল'ম। এয়া পিঠাগুড়িখিনি চালি লোৱাৰ পিছত ধুনীয়া মিহি হৈ গৈছে। এতিয়া পিঠাটো খাবলৈ ভাল হয়। পিঠা বনাবৰ কাৰণে এয়া অলপমান পিঠাগুড়ি লৈছোঁ, 1 কাপ চেনি লৈছোঁ, 1 চামুচ নিমখ লৈছোঁ, আধা গিলাচ পানী লৈছোঁ। এতিয়া চেনিখিনি দি দিছোঁ। নিমখখিনিও দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিলাই লৈছোঁ। এতিয়া পিঠাগুড়িখিনি অলপ অলপ পানী দি মই সানি লৈছোঁ। পিঠাগুড়িখিনিত একেবাৰে পানী দি দিব নালাগে। কেঁচা পিঠাগুড়িৰ কাৰণে বেছি পানী দৰকাৰ নহয়।
অলপ অলপ পানী দি সানি থাকিব লাগে। আৰু অলপ পানী দি মই পিঠাগুড়িখিনি ভালদৰে সানি লৈছোঁ। পিঠাগুড়িখিনি সানোতে বেছি ঢিলা হ'ব নালাগে। অলপ সেমেকাৰ ভাৱ এটা হ'লেই হ'ল পিঠাগুড়িখিনি। এয়া এতিয়া মই মুঠি মাৰি চাইছোঁ, গোটা হৈ গৈছে। ইমানটো জোখৰে হৈ গৈছে। পিঠাগুড়িখিনি এতিয়া মই ভালদৰে চালি ল'ম। এয়া মই এখন ডাঙৰ চাকনি লৈছোঁ। এয়া পিঠাগুড়িখিনি এনেদৰে চালি লৈছোঁ। আপোনালোকে বাঁহৰ চালনীও ল'ব পাৰে। এয়া মই অলপ অলপ কৰি পিঠাগুড়িখিনি চালি লৈছোঁ। পিঠাগুড়িখিনি চালি হৈ গ'ল। পিঠাটো ওপৰত দিবৰ কাৰণে কেইটামান কিচমিচ লৈছোঁ। ভাপত দিয়া পিঠাটো বনাবলৈ মোক কফি গ্লাছ লাগিব। সেইকাৰণে কফি গ্লাছটো এনেদৰে লোহাৰৰ চিক এডালৰ সহায়ত ফুটা কৰি লৈছোঁ। তেতিয়া কুকাৰৰ খপখনত সুমুৱাবলৈ ভাল হয়। আৰু লগতে অকণমান ৰিফাইন তেল সানি লৈছোঁ। তেতিয়া পিঠাটো উলিয়াওঁতে লাগি নধৰিব। পিঠাত দিবলৈ এয়া ভাজি লোৱা নাৰিকলখিনি। পিঠা বনাবৰ কাৰণে চালি লোৱা পিঠাগুড়িখিনি এনেকুৱা জোখৰ হ'ব লাগিব। ভাপত দিয়া পিঠা বনাবৰ কাৰণে মই অলপমান পানী কুকাৰত পাতি দিছোঁ। পানীখিনি ভালদৰে গৰম হ'ব লাগিব। পানীখিনি গৰম হয় মানে মই গিলাচত পিঠাগুড়িখিনি ভৰাই ৰেডি কৰি লওঁ। তেতিয়া গোটেইখিনি একেলগে বনাই ল'ব পাৰিম। পিঠাটো এতিয়া মই গিলাচত ৰেডি কৰি লৈছোঁ। অলপমান পিঠাগুড়ি দিছোঁ। পিঠাগুড়িটো হেঁচি দিব নালাগে, এনেদৰে জোকাৰি ল'ব। ওপৰে ওপৰে মিলাই দিব লাগে। এতিয়া অলপমান নাৰিকল দিছোঁ। এতিয়া আকৌ পিঠাগুড়ি দিছোঁ। দি ভালদৰে মিলাই লৈছোঁ। ইয়াৰ লগতে এটা কিচমিচ লগাই দিছোঁ, দেখিবলৈ ভাল হয় পিঠাটো। পিঠা বনাবৰ কাৰণে এয়া পানীৰ উতলি ৰেডি হৈ গ'ল। কুকাৰৰ খপখনৰ পৰা মই হুইচেলটো খুলি দিছোঁ। এতিয়া ভালদৰে কুকাৰটো বন্ধ কৰি দিছোঁ। এয়া ভাপটো ওলাই আছে। এতিয়া মই গিলাচটো ভৰাই দিছোঁ। লগতে এখন খপ দি ঢাকি দিছোঁ। এয়া পিঠাটো ধুনীয়াকৈ সিজি গৈছে। মই উলিয়াই দিছোঁ। খুব সাৱধানে উলিয়াব লাগে, নহ'লে হাতখন পুৰিব ভাপ লাগি। এতিয়া আকৌ এটা গিলাচ সুমুৱাই দিছোঁ। আকৌ খপখনেৰে ঢাকি দিছোঁ। দুটা পিঠা ৰেডি হৈ গ'ল। অলপ ঠাণ্ডা হ'বলৈ দিছোঁ। এয়া ঠাণ্ডা হোৱাৰ পিছত মই এয়া এনেকৈ গিলাচটো হেঁচি হেঁচি উলিয়াই দিম পিঠাটো। খুব ধুনীয়াকৈ ওলাই যায়। এয়া খুব ধুনীয়াকৈ ওলাই গৈছে, লাগি ধৰা নাই। আকৌ একেদৰে উলিয়াই লৈছোঁ। গ্লাছটো ছাইডত হেঁচি হেঁচি দিব লাগে, তেতিয়া পিঠাটো উলিয়াবলৈ সুবিধা হয়। এয়া ধুনীয়াকৈ ওলাই গৈছে। এই পিঠাটো সকলো মানুহেই খাই ভাল পায়, কিন্তু প্ৰায়ভাগ মানুহে কেটলি খপত দি বনায়। মই গিলাচত বনাইছোঁ। খুবেই ধুনীয়া হৈছে, খাবলৈও খুবেই ভাল লাগে। মোৰ ভাপত দিয়া পিঠাৰ ৰেচিপিটো চাই যদি আপোনালোকে ভাল পাইছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ পুনৰ আহিম। বাই বাই।